এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে কুশলে আছোঁ বাৰু আৰু বহুত দিন হৈ গ'ল ব্লগ আৰম্ভ কৰা নাই ব্লগ দিবও পৰা নাই শ্বৰ্ট ভিডিঅ' কিছুমান দি আছোঁ য'ত আপোনালোকে মৰমো দিছে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজি যিহেতু দেওবাৰ আজি দোকানো যোৱা নাই দেওবাৰে দোকান বন্ধ থাকে সেইকাৰণে আজি গোটেই ফেমিলিটো ঘৰতে থকা হৈছে আৰু বহুত দিন হৈ গ'ল মানে ঘৰৰ কাম কৰা যিহেতু মই ভাবিছিলোঁ ব্লগ এটা দিম বুলি আমাৰ ঘৰৰ কাম আৰম্ভ কৰিছে আৰু আপোনালোকে বেকগ্ৰাউণ্ডত হয়তো কিবা শব্দ শুনি আছে বহুত সেইকাৰণে মানে আহি ডাইৰেক্ট পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব লগা হৈছে টাইলছ লগাইছে ঘৰৰ কাম চলি আছে সেইকাৰণে ইমান শব্দ হৈ আছে বেকগ্ৰাউণ্ডত আপোনালোকে অসুবিধা পাব সেইটো মেনেজ কৰিব আৰু বহুত দিন হৈ গ'ল সময় পোৱা নাই ব্লগ বনাবলৈ বুলি একদম লৰালৰিকৈ যাব লগা হয় দোকানলৈ আকৌ আহি তেনেকৈ আৰু মোবাইলৰ অকণমান প্ৰব্লেম হৈ আছে ভাল মোবাইল এটা কিনিম বুলি ভাবি আছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব সোনকালে যেন ল'ব পাৰোঁ আৰু ৰেগুলাৰ আপোনালোকলৈ বুলি ভিডিঅ' আগবঢ়াব পাৰোঁ আৰু আজি দেওবাৰ গোটেইকেইটা ঘৰতে আছোঁ যিহেতু বহুত দিন হৈ গ'ল আমি হাঁহ খোৱা নাই সেইকাৰণে আজি দেওবৰীয়া স্পেচিয়েল হাঁহ মাংস বনিব পাকঘৰত ত' বাহিৰত কাটি আছে হাঁহ মাংস মানুহজনে ত' আপোনালোককো অকণমান দেখাম আৰু আজিৰ কাৰণে ব্লগটো আৰম্ভ কৰিছোঁ আপোনালোকে শেষলৈকে চাব আৰু শেষত চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব তেন্তে বলকচোন আজি মানুহজনে কেনেকৈ হাঁহ মাংস বাচিছে আপোনালোককো দেখাওঁ পানী খাওক ভিডিঅ' বনাইছোঁ দেই বেয়া নাপাব কৈছিলোঁ যে এইফালে ৰুম দুটা কমপ্লিট হৈছেগৈ আৰু স্কাৰ্টিংটোহঁত মাৰিলে ধুনীয়াকৈ কমপ্লিট হৈ যাব আৰু এদিন গেপছ দি পিনে তাৰপিছত আমি ৰুমত সোমাব পৰা হ'ব এইফালে দুটা ৰুম কমপ্লিট হ'বগৈ আৰু বাকী এইফালে আজি আমাৰ ৰুমটো ভাঙিছে আৰু আমাৰ ৰুমটো কাইলৈ মানে টাইলছ লগাব আৰু এইফালে মিস্ত্ৰীজনে কাৰেণ্টটো থাকোঁতেই মানে ধুনীয়াকৈ জোখ লৈ টাইলছখিনি কাটি লৈছে আৰু কাৰণ আজি দেওবাৰো যিহেতু কাৰেণ্ট ভালকৈ নাথাকে অহা যোৱা কৰি থাকে সেইকাৰণে বাহিৰতে ধুনীয়াকৈ মিলাই কাটি লৈছে আৰু বাহিৰত আজি মানে বৰষুণ আৰু এইফালে গোটেই ৰুমৰ বস্তুবিলাক এইটো ৰুমলৈ অনা হ'ল মানে ইয়াতে গোটেইখিনি আছে আৰু খেলি মেলি হৈ আছে আৰু এইফালে ময়ো এইজনী মই যেনেকৈ আছিলোঁ তেনেকৈ ভিডিঅ'টো বনাইছোঁ আৰু এবাৰ পাকঘৰলৈ বুলি গৈছোঁ আৰু এবাৰ আপোনালোকৰ বাবে ভিডিঅ' বনাইছোঁ আৰু এইফালে দেখাই দিছোঁ অলপ কিমান খেলি মেলি হৈ আছে আৰু কিবা এটা ঘৰত নতুনকৈ কাম কৰিলেতো এনেকুৱা খেলি মেলি হৈ থাকে সকলোৰে ঘৰত হয় আমাৰো তেনেকুৱাই আৰু বাকী এইফালে হাঁহটো এনেকৈ পুৰি দিয়াৰ পাছত হাঁহৰ গোন্ধটো যে কিমান ভাল লাগে আৰু এইফালে খুৰা এজনে বাচি আছে হাজবেণ্ডৰ অলপ কাম ওলালে সেইকাৰণে তেওঁ যাব লগা হ'ল আৰু এইটো হৈছে কোমোৰা আজি হাঁহ এইটো কোমোৰাৰ লগত বনাব লাগিব ত' এইটোৰ লগতে আজি বনিব ভাবিছোঁ আৰু এইটোৰ লগতে বনাম বুলি আৰু মানুহো বহুত আছে যিহেতু মিস্ত্ৰীকো দিব লাগিব আৰু আমাৰ ঘৰৰ মানুহো আছে গোটেইকেইজন সেইকাৰণে আজি এইটোৰ লগতে বনাম বুলি ভাবিছোঁ আৰু গোটেইটো দিম নেকি
আমাৰ হাঁহ মাংস কাটি বাছি ৰেডি হৈ গ'ল আৰু মই এটা ৰিলছো আপলোড কৰি আছোঁ ইয়াৰ মাজতে আপোনালোকে এবাৰ গৈ চাব যদি চোৱা নাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এইফালে একদম ৰঙা হৈ আছে হাঁহ মাংসখিনি দিছোঁ মাংস জুইত বনাম আজি খাবি নাই তই মাংস খাবি নাই জুইত বনোৱা মাংস কি মাংস বনাই আছো বাৰু হাঁহ মাংস খাবি নাই অঁ ইয়াত বনাম জুইত দেই হাই বুলি কৈ দিয়া কি খবৰ হেল্ল' এভৰিৱান এফালে একদম শাক পাচলি কৰি মেলি মাংস চাংস বাচি চব ক্লিয়াৰ হৈ গ'ল আৰু আপোনালোকে দেখিছিলেই হাঁহ মাংস কাটি থকা আৰু মই ধুনীয়াকৈ পাচলি এইখিনি কাটি মেলি ৰেডি কৰিলোঁ ইয়াতে যা যোগাৰ কৰি থৈছোঁ আৰু একদম ঘামি জামি আজি বহুত দিনৰ মূৰত জুইত বনাবলৈ গৈছোঁ হাঁহ মাংস আৰু জুইত বনালেহে খাই সোৱাদ লাগে আৰু যি কি নহওক বনাম একো ৰেচিপি নহয় আৰু যিমানখিনি পাৰোঁ বনাম আপোনালোককো দেখাম আপোনালোকেও চাব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে আৰু মোক লাইটমেনৰ কাম কৰি দিব কোন নামটো কি আছিলে জ্যোতিষ্মান দাসে মোক মোৰ ভিডিঅ'ত লাইটমেনৰ কাম কৰিব নাই আমি দুটা হাঁহ মাংস বনাম নাই এনেকৈ কৈ দিওঁ অঁ এইখিনি এতিয়া হাঁহ মাংস ৰেডি হৈ আছে আৰু এইফালে জুই পূৰা উঠি আছে একদম ধুনীয়াকৈ এতিয়া হাঁহ মাংস বনাম আৰু দেই অ'কে অ'কে বনাই থাক এইফালে মাংসখিনি ধুনীয়াকৈ দি দিলোঁ আৰু এইফালে মই ভিডিঅ' বনোৱা দেখি ইও পূৰা পাপা মোবাইলটো আনি পূৰা ভিডিঅ' বনাই আছে আৰু এইফালে আমাৰ হাঁহ মাংস পূৰা কেৰাহীত পৰি গ'ল আৰু গৰমতে হাঁহ মাংস খাই কি হ'ব আৰু গতি ইফালে ধুনীয়াকৈ হাঁহৰ মাংসৰ পৰা মজাছে তেল ওলাই গৈছে আৰু এতিয়া ইয়াত নিমখ হালধি মা মছলা যিমানখিনি আছে দিব লগা সকলোখিনি দি দিম তাৰপিছত আৰু ভজাটো হৈ যাব তাৰপিছত পাচলি দি দিম হেল্ল' এভৰিৱান গুড ইভিনিং সকলোকে আৰু তেতিয়া ভিডিঅ' কৰা নহ'লে একেবাৰে খাই বৈ মেলি ফুৰি গ'লোঁ ধুনীয়াকৈ অকণমান ৰেষ্ট ল'লোগৈ আৰু এতিয়া বনাব লৈছোঁ আবেলিৰ চাহকাপ আৰু মানে ক'তো ভিডিঅ' বনাবলৈ জেগাই নাই আগফালে গ'লেও মানে টাইলছটো কাটি আছে আৰু এইফালেও গ'লে মানে একেবাৰে পূৰা টাইলছৰ শব্দটো কাণতে পৰে যিহেতু আজি কৰিডৰটোত লগাই আছে দেখাইছিলোঁ আপোনালোকক ভালকৈ দেখাম বাৰু পাছত আমাৰ টাইলছ লগাই হোৱাৰ পিছত যেতিয়া বস্তুবোৰ ঠাক ঠিক কৰিম যদি সময় পাওঁ আপোনালোকক অকণমান দেখাব লাগিব আৰু এইফালে এতিয়া বনাব লৈছোঁ আবেলিৰ চাহকাপ আৰু এইফালে আছে গাজা বহুত দিনৰ মূৰত চাহকাপ খাই লওঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু মিঠাটো অলপ প্ৰায় বাদেই দিছোঁ যি কি নহওক আজি অকণমান খাম বুলি ভাবিছোঁ আৰু
এইফালে সজাই দিছোঁ আৰু এনেকৈ আৰু তেওঁলোকৰ কাৰণে ইয়াতে দি দিছোঁ আৰু এইফালে মোৰ আৰু মই মানে ইমান বেছি মিঠা নাখাওঁ প্ৰায় মিঠাটো অকণমান বাদ দিছোঁ সেইকাৰণে জাষ্ট অকণমান খাম আৰু চাহত মিঠাটো কম দিওঁ আৰু ইয়াৰ মিঠাটো অকণমান বেছি যিহেতু চাহত মিঠাটো অকণমান কমকৈ দিছোঁ আৰু আজিৰ ভিডিঅ'টো যিমান দেৰিকৈ নহওক মই আজি আপলোড কৰিমেই চ' আপোনালোকে ভিডিঅ'টো চাব আৰু শেষত চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব এইফালে চাহ হ'বগৈ আৰু প্ৰায় আৰু এইকেইদিনতে পথাৰলৈ যাব লাগিব চাগে যদি পাৰোঁ আপোনালোকক পথাৰৰ পৰাও ব্লগ দিবলৈ চেষ্টা কৰিম আৰু কেমেৰা থ'বলৈ যিহেতু যা যোগাৰ নাই ইমান এনেকৈ আৰু যেনে তেনে মেনেজ কৰিছোঁ কি হয় হ'ব আৰু দেই এনেকৈ ৰাখি দিছোঁ আৰু এইফালে চাহ উতলি আছে আৰু এইকেইদিনতে পথাৰলৈ যাম চ' আপোনালোককো তাৰ পৰা পথাৰৰ পৰা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে চেনেলটো যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় আৰু কি ক'ম আৰু সেইখিনিয়ে ক'ব লগা বৰ বেছি বিশেষ নাই আৰু যেতিয়া ঘৰটো ধুনীয়াকৈ টাইলছ লগাই মেলি হৈ যাব তাৰপিছত আপোনালোকক এটা ব্লগ দিম বাৰু কোনে কোনে চাব বিচাৰে কমেণ্ট কৰি জনাব আৰু কিবা জানিবলগীয়া থাকিলে মোৰ পৰা তেন্তে কমেণ্ট কৰিব আপোনালোকৰ বাবে সদায় খোলা আছে কমেণ্ট বক্স চ' চাহকাপ দি মেলি লওঁ আৰু তাৰপিছত আকৌ যদি কিবা পাৰোঁ আপোনালোকক দেখাম নহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম চ' লেটছ গ' হাই কৰি দিয়া এতিয়া ইয়াতে চাহখিনি ভৰাই লৈ যাম ইফাললৈ বুলি কাৰণ কাম কৰিও আজৰি হোৱা নাই আৰু অলপ বাকী আছে আৰু এইফালে চাহখিনিও যিহেতু বনালোঁ আকৌ গেছ খৰচ কৰি নাথাকোঁ আৰু এইফালেদি চবৰ কাৰণে বাকী নিবলৈ যিহেতু বেয়া সেইকাৰণে ইয়াতে ভৰাই লৈ যাম আৰু তেওঁলোকক আগফালে দিম চ' ইয়াতে বাকী ল'ম এইফালে ৰেডি হৈ গ'ল ঠিক আছে তেন্তে মই সকলোকে চাহ দি আৰু মই চাহ একাপ খাই লওঁগৈ তাৰপিছত আপোনালোকৰ লগত আকৌ কথা পাতি আছোঁ মই এইফালে দিয়ে চাহখিনি দি দিম আৰু এনেকৈ এইখিনি দাঙি লৈ নাথাকোঁ এইখিনি ধৰা এইফালে আহা ধৰা খালি চাহ এইফালে লৈ যাম এতিয়া এইখিনি মই লৈ যাম এইফালেদি আৰু এইফালে সেইখিনি দি পঠিয়ালোঁ আৰু ধুনীয়াকৈ চাহকণ খাই লওঁগৈ আৰু ইমান পটককৈ ঘামো নহয় কি ক'ব আৰু ঘামি জামি অৱস্থা নাইকিয়াই হৈ গৈছোঁ আৰু এইফালে এইকেইদিনতে আৰু আপোনালোকক ভাল ভাল ব্লগ দিম পথাৰৰ পৰা ব্লগ দিম দেই তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আহি আছোঁ আৰু আন্ধাৰে মন্ধাৰে এতিয়া আৰু এইফালে আকাশখন কি ধুনীয়া লাগিছে পৰিৱেশটো বাকী এনেকৈ আজি অহা যোৱা কৰিব লাগিব আৰু যাওক মই ফ্লাক্সত থৈ দিছোঁ একো নহয় নাই বগা ফেনখন লগাই দিওঁ লোৱা চাহ বাকী দিবা তুমি